নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আশা কৰিছো আপোনালোকৰ খবৰ চাকে নিশ্চয় ভাল আৰু আমাৰো বাৰু ভালেই বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ আপোনালোকেতো জানেই কিছুমান হলি নহয় ছোৱালীৰ কাৰণে অকণমান দিগদাৰ হয় ৰেগুলাৰ ভিডিঅ' দিব কাৰণে চেষ্টা কৰোঁ বাৰু ভিডিঅ' এটা কৰিবলৈ ৰেগুলাৰ কিন্তু তেও নহয়গে কিবা এটা কৰিম বুলি ভাবিলে কিবা এটা হয়গে কিবা এটা কৰিম ভাবিলে কিবা এটা হয়গে তেনেকুৱাতে মানে কামবোৰ সকলো কাম তেনেকৈ থাকি যায় একোৱে নহয়গে তাইৰ লগত লাগি থাকোঁতে কিছুমান কাম থাকি যায় আৰু তেনেকৈ তাকে ভিডিঅ'টো মানে কৰিম বুলি ভাবিও আৰু সঁচা কথা ক'বলৈ গ'লে ইমান অভ্যাসো নাই ভিডিঅ' বা মোবাইলটো হাতত তুলি লৈ ভিডিঅ' কৰি থকাৰ মানে কিছুমান কাম কৰিম বুলি ভাবিও থাকি যায়গে মানে ভিডিঅ' কৰিম বুলি ভাবিও থাকি যায়গে আৰু মোৰ এটা তাই মানে অন্নপ্ৰসন পাতিম কৈছিলোঁ যে সেয়াও মই মানে ইমানেই বিজি আছিলোঁ সেইদিনাখনো মই আনকি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কেনেকৈ কৰিলোঁ কি কৰিলোঁ অকণমান মানে বেয়াও লাগে ন আপোনালোকক দেখুৱাব নোৱাৰিলে তেনেকৈ তাকে ভাবিলোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আৰম্ভ কৰোঁ কি কৰোঁ কি নকৰোঁ মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়া মানে তাই শুই আছে তাই ভিতৰত আছে মই সেইকাৰণে বাহিৰত আহি পিনে আপোনালোকৰ লগত ভাবিলোঁ অকণমান কথা পাতি কৰে মানে দিনত বহুত গৰমৰ কাৰণেও কিছুমান কাম কৰিম বুলি থাকি যায় সেইকাৰণে ভাবিলোঁ মই এতিয়াই ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে মোৰ কামটো হৈ যাব তাকে আপোনালোককো দেখুৱাওঁ কি কাম কৰোঁ মই তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আপোনালোকে প্ৰায় ভিডিঅ'টো চাই বাৰু মই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো লগতে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰিব আৰু নে কি কয় মোৰ তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ নহয় জানো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰিব তেতিয়াহে নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু ইমান কষ্টকৈ বনাওঁ আপোনালোকৰ বাবে ভিডিঅ'বোৰ ছোৱালীজনীও আছে লগতে কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ আপোনালোকৰ কাৰণে আপোনালোকে অকণমান ছাপোৰ্ট কৰিব আৰু নে কি কয় তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰু মানে ভিতৰলৈ যাওঁ ব'লক মই মানে ভিতৰতে আছে কামটো কিন্তু ভিতৰত অকণমান আন্ধাৰ হ'ব পাৰে ব'লকচোন যাওঁ ভিতৰলৈ আৰু ছোৱালীজনী চাগে উঠিলেই তাই মাত শুনিছোঁ মই তাই চাগে হাৰে পালে উঠিলা তুমি উঠি গ'লা হা উঠি গ'লা সেয়া দেখিছেনে মই যে কৈছিলোঁ মানে কাম কৰিম বুলি ভাবিও মানে কৰিবলৈ নহয় অকণমান দেৰি শুৱাই থৈ যাওঁ আকৌ উঠি যায় আকৌ অকণমান দেৰি শুৱাই থৈ যাওঁ আকৌ উঠি যায় যোনটো কাম কৰিম তেনেকৈ থাকি যায়গৈ কামটো সেইকাৰণে নহয় চাগে আৰু তেতিয়াহ'লে ৰ'ব মই তাইক অকণমান কিনো কৰে তাই চাই লওঁ তাৰপিছত যদি আমনি নকৰে তাই কামটো কৰিম বাৰু দেখুৱাম আপোনালোক কি কাম তেতিয়াহ'লে ৰ'ব মই আপোনালোকক অলপ পিছত লগ পাই আছোঁ ন কি কৰি আছা মা বাপকৰ পাৰ্চ খাই আছা দিয়া মানে তাই এতিয়া অকণমান উঠি পিনে খেলিছে তাকে মই ভাবিলোঁ মোৰ কামটো কৰি লওঁ তেতিয়াহ'লে ব'লক দেখুৱাই লওঁ আপোনালোককো এইজনী অকণমান দেৰিও নোহোৱা দুষ্ট ছোৱালীজনী এইজনী অকণমান দেৰিও নোহোৱা দুষ্ট ছোৱালীজনী তুমি লোৱা ন এইটো লোৱা এইটো নাখায় দেই এইটো দিয়া এইটো নাখায় মোৰ মানে যি কামটো আছে ইয়াতে মানে সঁচাকৈ আপোনালোকক দেখুৱাবলৈ একেবাৰে মন নাই কিন্তু তেও মানে দেখুৱাব লাগিব এয়া চব কাপোৰৰ মানে কি অৱস্থা হৈ আছে মানে একদম মানে দেখুৱাব নোৱাৰা অৱস্থা আৰু তেও দেখুৱাই দিছোঁ আৰু এইটো চাওকচোন এইটো আমাৰ ধুনুক দিছিলে মামাই আনি দিছিলে মামীয়েকে মমায়েকে মানে খেলিবৰ কাৰণে ধুনীয়াকৈ ইমান ধুনীয়া লাগিছে সেইকাৰণে অকণমান ডাঙৰ হ'লে তাক দিম মই ইয়াতে থৈ দিছোঁ এতিয়া আৰু চাওকচোন মই মানে সঁচাকৈ আপোনালোকক দেখুৱাবলৈ একদমেই মন নাই হ'লে তেও দেখুৱাই দিছোঁ কাৰণ এইকেইদিন মানে য'ত ত'ত গৈ থকা হৈছে সেইকাৰণে কাপোৰবোৰ মানে পিন্ধি ৰ'দত দি তেনেকৈয়ে থৈ দিয়া হৈছে সেইকাৰণে মানে একদম অৱস্থা নাইকিয়া হৈ আছে ভাবিলোঁ আজি এইটো কামকে কৰোঁ
তাৰপিছত লগতে এইফালে এইটো মানে একদম অৱস্থা বেয়া, একদম মানে বেয়া, মানে কৈছোঁ নহয় আপোনালোকক। এয়া চাওক, একদমেই অৱস্থা বেয়া, চবতে মানে একোৱে অৱস্থা নাই বস্তুবোৰৰ। বহুত দিন হ'ল একো কৰিবও পৰা নাই কামবোৰ। এইবোৰ কাপোৰ কানি মানে য'ত ত'ত সোমাই গ'ল। যি কাপোৰ মানে য'ত থাকিব লাগে, আগতে ছোৱালীজনী নহওঁতে ইমান ধুনীয়াকৈ সামৰি থওঁ মানে জেগাই জেগাই, এতিয়া চব কি অৱস্থা হৈ আছে। মানে মই কৈছোঁ নহয়, যিহেতু মানে নিমিলেগৈ কামবোৰ, মানে নিমিলেগৈ একো। ক'ত কৰিব কি কৰিব লাগে মানে একোৱেই নহয়গৈ কাম। আৰু লগতে ইয়াতে মোৰ অকণমান বস্তু ৰাখি দিয়া আছে মানে লকাৰত। এইটো আৰু নেদেখাওঁ, তাকে মই এতিয়া আপোনালোকক কাপোৰবোৰ অকণমান সামৰি লওঁ। তাকে এইটোৱে কাম মোৰ আজি। আৰু দিনত কৰিবলৈ দিগদাৰ হয়, যিহেতু বহুত গৰম। আৰু এইফালে আমাৰ ধুনুৱে খেলি আছে। ধুনু খেলি আছা? খেলি আছা? মই এতিয়া এইখিনি উলিয়াই লওঁ এযোৰ এযোৰকৈ। তাকে কিনো দেখুৱাম আপোনালোকক, মই উলিয়াই থকা একেবাৰে মই চব উলিয়াই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এয়া চাওক, একেবাৰে খালী কৰি দিলোঁ, চবফালে খালী। একদম মানে ভাগৰ লাগি গ'ল উলিয়াই, মানে ভাগৰ নহয়, গৰমত একদম মানে গৰম ক'বই নালাগে। আৰু চাওক, একদম কাপোৰ চবফালে, তাৰ মাজতে বেটি এইজনী কাপোৰৰ মাজত সোমাই আছে। শুনো শুনো, ক'ত সোমাই আছা? কাপোৰৰ মাজত তাই, আৰু কিনাৰৰ ফালে কাপোৰ। আৰু সঁচাকৈ মই আপোনালোকক ভাবিছিলোঁ বস্তু এটা দেখুৱাওঁ। এইখন চাওকচোন, গামোচাখন। এই গামোচাখন দেখি পেলাই মানে মোৰ কথা এটা মনত পৰি গ'ল। এইখন মানে আমাৰ এওঁক দিছিল আমাৰ শাহু মায়ে। গামোচাখন দেখি তেওঁলৈ পটককৈ মনত পৰি গ'ল, মানে কিমান মৰমত দিছিলে। এখন বহাগৰ বিহুত দিছিলে মায়ে। তেওঁ ঢুকুৱা আজি এবছৰে হ'ব হ'ল, কিন্তু তেওঁ মানে আজি ঢুকাইছে তেনেকুৱা, কালি ঢুকাইছে তেনেকুৱা নিচিনা লাগি আছে। তেওঁ মানে পাহৰিব পৰা নাই পটককৈ। আমি সকলোৱে মানে পাতিয়ে থাকোঁ তেওঁৰ কথা। এই গামোচাখন দেখি পেলাই মানে মোৰ পটককৈ মনত পৰি গ'ল। ইমান আশাত মানুহে সঁচাকৈ, জীৱনটো হ'ল দুদিনীয়া, কাৰ কেতিয়া মানে কি হৈ যায় কোনো ক'ব নোৱাৰে। আৰু মোৰ শাহুমাৰ মানে কথাবোৰ ভাবিলে বহুতেই বেয়া লাগে, কাৰণ তেওঁ মানে পৰিস্থিতিটো বহুত বেয়া আছিলে। বহুত মানে কষ্টত তেওঁ ঢুকাইছে বুলি ক'বলৈ গ'লে বেয়া নহয়, মোৰ মানে সম্ভৱ বেয়া নহ'ব। কেতিয়াবা বাৰু সময় সুবিধা মিলিলে কম কি হৈছিল কি নাই। আজি ভাবিলোঁ আজি কাপোৰখিনিকে জাপি লওঁ। আৰু এইবোৰ বাদ দিয়ক, আৰু এটা কথা কওঁ, মাইকী মানুহৰ যিমান কাপোৰ হ'লেও কিন্তু ক'ৰবালৈ গ'লে কাপোৰ মানে নাথাকেই পিন্ধি যাবলৈ। আজি কি পিন্ধি যাম, ক'ৰবালৈ যোৱাৰ আগতে মানে আজি কি পিন্ধি যাম সেইটোহে প্ৰথমতে চিন্তা হয়। আৰু মোৰ বাৰু কাপোৰৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই ক'বলৈ গ'লে, বেলেগৰ নিচিনাকৈ। কিছুমান মানুহৰ বহুত থাকে কাপোৰৰ প্ৰতি ইণ্টাৰেষ্ট, মোৰ বাৰু সিমান নাই। তথাপিও যিমানখিনি আছে মানে সিমানতে হেপী। আৰু লৈ থাকোঁ বাৰু মাজে মাজে কেতিয়াবা তেও মানে ইমান ইণ্টাৰেষ্ট নাই যে ল'বই লাগিব, কাপোৰ লাগিবই মোক, তেনেকুৱাও নহয়। যিমানখিনি আছে সিমানতে হেপী। আৰু কি আহিবা ঠিক আছে। তাইও অকণমান কান্দি আছে, তাইকো অকণমান লৈ লওঁ, তাৰপিছতহে হ'ব চাগে কাপোৰখিনি। দেখিছেই নহয়, মানে নহয়গৈ আৰু। উলিয়াই ল'লোঁ এইখিনি, আকৌ এইখিনি সামৰিবও আছে। কাপোৰখিনি জপা নহ'ল, অকণমান বাহিৰলৈকে ওলাই আহিলোঁ, যিহেতু ইমান গৰম ভিতৰত। এজন চাওক, মানে কান্দি আছে, বাহিৰলৈ ওলাই আহিব লাগে, কান্দি আছে তাই। সেইকাৰণে ভাবিলোঁ অকণমান বাহিৰলৈ লৈ যাওঁ, অকণমান খেলি কৰি থাকিলে ভালো হ'ব পাৰে। আবা অৱশেষত এইখিনি মোৰ হৈ গ'ল।
এয়া চব এতিয়াহে মানে মনটো শান্তি লাগিছে। গডৰেজটো ভাল হৈ থাকিলে নিজৰে ভাল লাগে নহয় জানো। আৰু আনফালেও ধুনীয়াকৈ চব হৈ গ'ল। এইটো পাৰ্টত মানে চব হাজবেণ্ডৰ আছে বস্তু আৰু ছোৱালী আছে ওপৰত। এইখিনি ইয়াত যিমান আছে সকলোবোৰে মোৰ। ইফালে মই আনিব দিছিলোঁ চানা আৰু লগতে চিপছৰ পেকেট। গধূলি সময়ত খাওঁ লাগে সেইকাৰণে আনিবলৈ দিলোঁ আৰু আনি দিলে।